ইউটিউব চেনেল নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে ডাউকিৰ দ্বিতীয়টো দিন তো কেনেকুৱা কি হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইখিনি হৈছে একদম মৰ্নিং ভিউ গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এয়া একদম মৰ্নিং ভিউ এতিয়া বাজিছে 6:30 পানীখিনি খুব বেছি ঠাণ্ডা ফুট ব্ৰিজ হয় আৰু আপোনালোকে সেইটো পাৰে যিবোৰ কেম্পবোৰ দেখিছে এইবোৰ আপোনাৰ অনলাইন বুকিং কৰি অহাবোৰ তাত মানে থাকে সেইবোৰৰ ফেচিলিটিবোৰ অকণমান বেছি আৰু এইবোৰততো একোৱেই নাই জাষ্ট টেণ্টটো দি দিছে আৰু ইয়াত বাথৰুমৰ কাৰণে অকণমান লাইন পাতিব লগা হয় সেইখিনিয়ে প্ৰব্লেম বাকী কিন্তু মানে একো প্ৰব্লেম নাই পোৱা মাত্ৰ বতাহত ৰাতি টেণ্টটো এনেকৈ লৰি থাকে কিন্তু একো নাই বহুত কমফৰ্টেবল হয় ঠাণ্ডা নাই পোৱা বাহিৰতে যি ঠাণ্ডা তো এতিয়া আমি বেছি দেৰি নকৰোঁ ব্ৰেকফাষ্টটো কৰি লওঁ আৰু একদম মোবাইলত চাৰ্জ নাই তাত যদি চাৰ্জাৰ পইণ্ট থাকে চাৰ্জটো দি ল'ম আৰু ইয়াৰ পিছত আমি যাম ব্ৰেকফাষ্ট কৰি ব'টিং কৰিম তাৰপিছত আমি যাম চেৰাপুঞ্জীলৈ তেনেকৈ আছে আমাৰ যিটো এই তলপিনে হয় একদম আৰু এইপিনে ৱাছৰুম কিবা কিবি আছে পাব্লিক হয় লাইন পাতিব লাগে আৰু আমাৰতো হৈছে এই তলত মই ৱাছৰুম গৈ আহোঁ তো আমি ব্ৰেকফাষ্ট কৰিব ৰেডি এতিয়া আমি ব'টিং কৰিম তাৰপিছত আমি চেৰাপুঞ্জীলৈ যাম এতিয়া চাহ খালোঁ কিন্তু চাহ একদম বেয়া ইয়াৰে মানুহে বনাব নাজানে নে কি বা একদম টেষ্টলেছ আৰু ভাল নালাগিল চাহখিনি খাই কিন্তু আমি আমাৰ যিটো ৰিজৰ্টৰ পৰা বুক কৰা আছিল তাত যাওঁ তাত গৈ চাওঁ ব্ৰেকফাষ্টৰ কাৰণে কি আছে তাৰপিছত চেৰাপুঞ্জীলৈ যাওঁ গতিকে ব'লক ব্ৰেকফাষ্ট খাই লওঁ তো এইটো হয় মোবাইলবোৰৰ লাইন লাগি আছে এইটো মোৰ মোবাইল অকণমান মোবাইলটো চাৰ্জ দিলেও 30% হৈ গ'ল নাই এতিয়া আমি ব'টিং কৰিম কৈছে যে ৱাটাৰফললৈকে লৈ যাব চাওঁ এতিয়া ক'লৈকে নিয়ে ইমান মাছ এয়া চব পানীখিনি ইমান চাফা আৰু ইমান দ মা যিমানে ভিতৰলৈকে গৈ আছো ইমান ঠাণ্ডাটো মানে বতাহটো বেছি লাগি আছে বেছি বতাহ লাগি আছে ন ঠাণ্ডা লাগি আছে এতিয়া আমি দেখিছোঁ এটা সৰু ৱাটাৰফল সৰু নহয় মানে ডাউনত আছে আৰু চাগে ওপৰৰ পৰা ক'ৰবাৰ পৰা আহি আছে আৰু জেগাই জেগাই সিহঁতে বৰশী থৈ দিছে মানে ৰাতি সিহঁতে আহি লগাই থৈ যায় আৰু আজি আহি লৈ যাব আৰু মাছ গোন্ধাইছে ন পানীখিনি
waterfall. Uma. Actually কি হয় যিমানে ৰ'দৰ পোহৰটো মানে সূৰ্যৰ পোহৰটো পানীৰ ওপৰত পৰিব পানীখিনি ইমানেই চফা দেখিবলৈ পোৱা যায় আপোনালোকে হয়তো এই ভিডিঅ'ত ইমান এটা ক্লিয়াৰলি দেখিবলৈ পোৱা নাই কিন্তু সূৰ্যৰ মানে পোহৰটো যিমানে মানে পানীৰ ওপৰত আহিব পানীখিনি আৰু ধুনীয়া চফা হয় মানে একদম পৰিষ্কাৰ ক্লিন দেখিবলৈ পোৱা যায় গুফাবিলাকত মানুহ থাকে নেকি মা নাওটো একদম টুলুং টুকুং কৰি আছে ঐ তো আমি যাওঁ এতিয়া ওলাইছোঁ চব পেকিং লৈ তো বাই বাই ডাউকি আকৌ লগ পাম চব সিহঁতৰ নাম্বাৰ ডিটেইলছবোৰ লৈ লৈছোঁ যাতে আমি গুৱাহাটীৰ পৰাই কৰিব পাৰোঁ কণ্টেক্ট আৰু আগতেও এনেকৈ কৰিছিলোঁ কিন্তু অকণমান অসুবিধা হ'ল এতিয়া যাওঁ আৰু বাই বাই পানীখিনি চাব পাৰে ইমান ক্লিন তুমি ইমান বমি কিয় কৰি আছা এতিয়া আমি আহিছোঁ মানে লাঞ্চটো কৰি যাওঁ আপোনাৰ অৰেঞ্জ ৰুটছ পিয়'ৰ ভেজিটেৰিয়ান হয় তো ইয়াত সোমাওঁ এতিয়া ডিচাইড কৰিব পৰা নাই ইয়াতে কি খাব একচুৱেলি আমি আহিছিলোঁ ইয়ালৈ কিন্তু কি হ'ল এনেকুৱা মানে আপোনাৰ কুঁৱলী পৰিছে এতিয়াই তো আমি ইয়াৰে যিবোৰ ৱাটাৰফল আছিলে চেৰাপুঞ্জীৰ এইবোৰ একোৱে দেখা নাপাওঁ আপোনালোকে চাব পাৰে মানুহবোৰ চব ঘূৰি ঘূৰি গৈ আছে এনেকুৱা ঠাণ্ডা এবাৰ চাওঁ কেনেকুৱা কি দেখিবলৈ পায় নে নাপায় একচুৱেলি মোৰ ফোনত চাৰ্জ নাই মই চাৰ্জটো বচাই ৰাখিবৰ কাৰণে তেতিয়াৰ পৰা বচাই ৰাখি আছিলোঁ মই চাৰ্জৰ কাৰণে গোটেই ৰাস্তাটো ভিডিঅ' নকৰিলোঁ আৰু যাৰ পৰিণতি এয়া এটা ৱাটাৰফলটো আছিলে যিটো নেকি আমি দেখা নাপাওঁ তো এয়াই তো এতিয়া আমি যাওঁ ঘৰলৈ এতিয়া 3টা বাজিছে গৈ পাওঁতে আবেলি হৈ যাব গতিকে এইখিনি আছিলে ভিডিঅ'টো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু যদি ভাল লাগিছে তেতিয়া